আজি ক্লাস 7 ম্যাথমেটিক্সৰ এক্সারসাইজ 12.2 কোয়েশ্চন নাম্বার 5 6 7 8 9 10 এই গোটেইকেইটা আমি সমাধান কৰিবলৈ চেষ্টা কৰিম। তোমালোকে কিতাপটো লগত লৈ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাবা। এতিয়া কোয়েশ্চন নাম্বার 5ত কৈছে যে 7x + 3y + 1 পাবলৈ 2x + 4y + 7 পৰা কিমান বিয়োগ কৰিব লাগিব। Question number 5 of exercise 12.2 of class 7 mathematics কৈছে 7x + 3y + 1 পাবলৈ 2x + 4y + 7 পৰা কিমান বিয়োগ কৰিব লাগিব। আমি যদি ধৰি লওঁ যে 5 পাবলৈ 7 পৰা কিমান বিয়োগ কৰিব লাগিব, আমি সিম্পলি কি 7 - 5 = 2 উত্তৰটো হ'ব নহয়। তাৰ মানে 5 পাবলৈ 7 পৰা 2 বিয়োগ কৰিব লাগিব, কিন্তু প্ৰথম অৱস্থাত কিন্তু 7 পৰা 5 বিয়োগ কৰিব লাগিব। তো এই কনসেপ্টটো আমি এপ্লাই কৰি প্লাই এই অঙ্কটো সমাধান কৰিম। কোয়েশ্চন নাম্বার 5 সলিউশন। তো আমি লিখিম বিয়োগ কৰিবলগীয়া ৰাশি সমান সমান 2x + 4y + 7 ইমানৰ পৰা এইটো পাবলৈ কি বিয়োগ কৰে, সেই ইমানৰ পৰা সেইটো বিয়োগ কৰিব লাগে -7x + 3y + 1। বাস যেটো আনসার হ'ব সেইটোৱে ইয়াৰ পৰা বিয়োগ কৰিলে আমি এটো পাম 2x + 4y + 7 মাইনাস এই ব্ৰেকেটটো যেতে আমি উঠাই দিম তেতিয়া এই মাইনাসটো মাজৰ চিহ্নবিলাক চেঞ্জ কৰিব -7x মাইনাস আৰু এই প্লাস মিলি পেলাই -3y মাইনাস আৰু প্লাস মিলি পেলাই -1 হল। এইবাৰ সদৃশ পদবোৰ আমি একেলগ কৰিম। 2x ৰ সদৃশ পদ হল 7x মাইনাস আছে প্লাস 4y ৰ সদৃশ পদ হল 3y মাইনাস আছে প্লাস 7 ৰ সদৃশ পদ হল 1 মাইনাস আছে। এতিয়া তুমি সমাধান কৰি যোৱা 7x - 2x 2x - 7x তাৰ মানে -5x 4y - 3y তাৰ মানে +y 7 - 1 means +6। এই ৰাশিটো -5x + y + 6 ইয়াৰ পৰা যদি বিয়োগ কৰো তেতিয়াহলে আমি এইটো পাম। মনৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা। মই 6 নম্বৰ কোৱেশ্চনটো এতিয়া আলোচনা কৰিবলৈ চেষ্টা কৰিছো, এটো লিখি লোৱা। ওকে, এটা কোৱেশ্চন নম্বৰ 6। কোয়েশ্চন নাম্বার 6ত কৈছে যে অনিমা, মামনি, ৰীতা আৰু পুৰবীৰ গণিতৰ পৰীক্ষাৰ ফলাফল এনে ধৰণৰ। অনিমাতকৈ মামনিয়ে 2 নম্বৰ পাইছে, ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে, পুৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে। এতিয়া চাৰিওজনীয়ে পোৱা নম্বৰৰ যোগফল বীজগণিত ৰাশিৰ প্ৰকাশ কৰা। তো কোয়েশ্চন নাম্বার 6 সলিউশন। প্রথমতে আমি ধরিম অনিমাই কিমান নম্বৰ পাইছে, ধৰা হল অনিমাই পাইছে x নম্বৰ। এতিয়া অনিমাতকৈ মামনিয়ে 2 নম্বৰ পাইছে, এবাৰ মামনি কিমান পাব, তো মামনিয়ে পাইছে অনিমাতকৈ 2 তাৰ মানে টুৱাইস x নম্বৰ। পিছত ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে, এই অনিমাতকৈ ৰীতাই 4 নম্বৰ কম পাইছে তাৰ মানে ৰীতাই পাইছে অনিমাতকৈ 4 নম্বৰ কম তাৰ মানে x - 4 নম্বৰ।
ইয়াৰ পিছত পূৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে পূৰবীয়ে পাইছে কাতকৈ মামনিতকৈ 2 নম্বৰ বেছি মামনিয়ে পাইছে 2x তো 2x প্লাস 2 নম্বৰ পূৰবীয়ে পাইছে এইকেইটা নম্বৰ আমাৰ অনিমা মামনি ৰীতা আৰু পূৰবীয়ে পাইছে এইখিনি নম্বৰক আমি এটা যোগ কৰি পেলাই বীজগণিত ৰাশিত প্ৰকাশ কৰিব লাগে অতএব সিহঁতৰ নম্বৰৰ যোগফল সমান সমান কি হ'ব x plus twice x plus x minus 4 plus 2x plus 2 গোটেই কেইটা যোগ কৰি দিলো x plus 2x plus x কিমান হ'ব ইয়াতে 5x 4x plus 2x 6x একেলগ কৰি দিলো তো -4 plus 2 তাৰ মানে -2 এটো হ'ব হিয়তৰ নম্বৰৰ যোগফল আৰু এটো এটা বীজগণিত ৰাশিত পৰিণত হৈছে তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নোট ডাউন কৰি লোৱা এইবাৰ আমি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 7 Okay, question number 7. Question number 7 কি কৈছে সোয়া Question number 7 কৈছে 3x square plus 2x plus 1 আৰু y square minus 4x minus 2 ৰ যোগফলৰ পৰা 2x square plus y square plus 7x plus 3 বিয়োগ কৰা প্ৰথমতে আমি যোগ কৰিম দুটাক কি যোগ কৰিম 3x square plus 2x plus 1 plus y square minus 4x minus 2 এই দুটা যোগ কৰিব লাগিব প্ৰথম তো 3x square plus আমি y square টো আগত আনিছো তাইছত 2x আৰু -4x তাৰ মানে -2x হ'ব 1 - 2 আছে কি হ'ব -1 হ'ব এটো হল আকৌ এইটোৰ পৰা আমাৰ বিয়োগ কৰিব লাগে 2x square plus y square plus 7x plus 3 3x square plus y square minus 2x minus 1 minus এখানে গোটেইখিনি ব্র্যাকেটত থম 2x square plus y square plus 7x plus 3 এতিয়া 3x square plus y square minus 2x minus 1 minus এই minus 2 ব্র্যাকেটৰ মাজত যিখিনি চিহ্ন আছে প্লাস মাইনাস চেঞ্জ হৈ যাব তো 2x square এই minus plus মিলি পেলাই minus y square হ'ব minus আৰু plus মিলি পেলাই minus 7x হ'ব minus আৰু plus মিলি পেলাই minus 3 হ'ব এতিয়া আমি সদৃশ পদবোৰ লগালগ কৰি একেলগ কৰি আমি সমাধান কৰিম তো x square সদৃশ পদ নাই গতিকে আমি 3x square লিখি ললো ও ইয়াতে আছে সরি ভুল লিখিছো ইয়াতে x square আৰু 2x square এইবাৰ তোমালোকে চোৱাচোন মই 3x square এই 2x square to minus হল plus y square এই y square to minus তাইছত minus 2x 7x to ইয়াতে minus তাইছত minus 1 এই 3 to minus হল এতিয়া 3x square পৰা 2x square বিয়োগ হলে x square থাকিব y square plus y square minus cancel হৈ যাব 2x minus 2x minus 7x তো minus 9x minus 1 minus 3 minus 4 এটো আমাৰ আনসার তো মনৰ ছাত্ৰসকল এই দুটা বীজগণিত ৰাশি যোগ কৰিলো যি উত্তৰ পালো তাৰ পৰা আকৌ আমি এটো বিয়োগ কৰিলো বিয়োগফল আহিলে x square minus 9x minus 4 এটো হল আমাৰ ফাইনাল আনসার তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া আমি 8 9 10 ক্ৰমাগতভাৱে কৰি থাকিম লিখি লোৱা এইবাৰ question number 8 question number 8 ত কি কৈছে চোৱা
Question number 8 কৈছে 2x square plus 7x আৰু 3x minus 7 ৰ সমষ্টিৰ পৰা 2x square minus x আৰু x square plus 6x plus 2 ৰ সমষ্টি বিয়োগ কৰা প্ৰথম দুটা বীজগণিত ৰাশিক যোগ কৰিব লাগিব তাৰ পিছত তৃতীয় আৰু চতুৰ্থ বীজগণিত ৰাশি দুটা যোগ কৰিব লাগিব প্ৰথম ৰিজাল্টৰ পৰা দ্বিতীয় ৰিজাল্ট আমি মাইনাস কৰিব লাগিব তো প্ৰথমতে আমি কি কৰিম লিখিম 2x square plus 7x plus 3x minus 7 এই দুটা আমি যোগ কৰিলাম কি হ'ব মই ডাইৰেক্ট লিখিছো ঠিক আছে 2x square তো থাকিব তাৰ 7x আৰু 3x যোগ কৰিলে কি হ'ব 10x লগত থাকিব -7 প্ৰথম আৰু দ্বিতীয় বীজগণিত ৰাশিৰ যোগফল হল এইটো এইবাৰ তৃতীয় আৰু চতুৰ্থ কি আছে 2x square minus x plus x square plus 6x plus 2 এই দুটা যোগ কৰিলে কি হ'ব 2x square আৰু এটা x square multiply 3x square তাৰপিছত -x আৰু plus 6x multiply plus 5x লগে থাকিব কি থাকিব 2 plus 2 এইবাৰ এই দুটা সমাধান মানে এই সমষ্টিটোৰ পৰা এই সমষ্টিটো বিয়োগ কৰিব লাগে এতিয়া 2x square plus 10x minus 7 minus bracket dim 3x square plus 5x plus 2 equal to এবার কি হবে 2x square plus 10x minus 7 minus 3x square এই minus 2 plus হোক minus করে দিব 5x এই minus 2 plus হোক minus করে দিব 2 এইবার সদৃশ পদ কি আছে 2x square আৰু 3x square 2x square minus 3x square 10x এই minus 5x minus 7 minus 2 2x square minus 3x square means minus x square 10x minus 5x means 5x আৰু 7 minus 7 minus 2 minus 9 এটো হ'ব আনসার তো তোমালোকে নোট ডাউন কৰি লোৱা এবাৰ 9 ওকে 9 নাম্বাৰটো তোমালোকে চোৱা question number 9 question number 9 solution 9ত কৈছে যে এডৰা খেতিৰ মাটিৰ চাৰি সীমাৰ যোগ ক্ৰমে x y আৰু y/2 মাটি টুকুৰাৰ পৰিসীমা কিমান তাৰমানে তিনিটা সাইড আছে তো এটা ত্ৰিভুজ আকৃতিৰ মাটি হ'ব এই মাটি ডৰাৰ কি আছে সাইড বিলাক x y আৰু y/2 এটো মই ৰাফ এটা অঙ্কন কৰিছো ইয়াৰ আমি পৰিসীমা উলিয়াব লাগে তো ত্রিভুজৰ পৰিসীমা কি বাহু তিনিটাৰ যোগফল তো আমি কি লিখিম যে মাটি ডৰাৰ পৰিসীমা সমান সমান x plus y plus y/2 ঠিক আছে এতে আমি কি কৰিব পাৰো এক সমাধান অলপ কৰিব পাৰো আমি কি কৰিম 2 টু আমি এলসিএম লম তো 2x plus ইয়াতে 2y আহিব plus y এতে আমি কি কৰিব পাৰিম 2x plus 2y plus y 3y/2 আমি এটা এনেকে লিখিব পাৰিম 1/2 2x plus 3y এটো আমাৰ উত্তৰ ইয়াতকে আমি আগুৱাই যাব নোৱাৰো মৰম ছাত্ৰ-ছাত্ৰীসকল নোট ডাউন কৰি লোৱা এটো ইয়াৰ আনসার যদি মাটি ডৰাৰ এনেকুৱা থাকে বাহুৰ দিকবিলাক তেতিয়া হলে ইয়াৰ পৰিসীমাটো এটো হ'ব এতিয়া আমি কোৱেশ্চন নম্বৰ 10 আলোচনা কৰিম এটো তোমালোকে নোট ডাউন কৰি লোৱা এতিয়া কোৱেশ্চন নম্বৰ 10 এই এক্সারসাইজৰ লাস্ট কোৱেশ্চন খুব ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 10 ত কৈছে
কুৱেশ্যন নম্বৰ 10 কৈছে যে নবীনৰ হাতত কেইটামান মাৰ্বল আছে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে তাৰ মানে আমি নবীনক ধৰিম ধৰা হল নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যা সমান সমান x ওকে এইবাৰ নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ লগত বিজয়ৰ হাতত থকা মাৰ্বলৰ সম্বন্ধ আছে কি আছে যে বিজয়ৰ হাতত নবীনৰ হাতত থকা মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে এতিয়া বিজয় এটো নবীন হা বিজয়ৰ হাতত থকা মাৰ্বলৰ সংখ্যা হ'ব কি ইয়াৰ বৰ্গতকৈ 4টা মাৰ্বল কম আছে তাৰমানে x থাকিলে নবীনৰ হাতত মাৰ্বলৰ সংখ্যাৰ বৰ্গতকৈ 4 কম ওকে এইবাৰ আমি কাৰ মাৰ্বল ধৰিম অনুপৰ হাতত বিজয়ৰ হাতত থকা মাৰ্বলতকৈ 4টা মাৰ্বল বেছি আছে অনুপৰ হাতত থকা মাৰ্বলৰ সংখ্যা বিজয়ৰ হাতত থকা যিমান মাৰ্বল আছে x² - 4 তাতকে 4টা বেছি আছে তাৰমানে আৰু 4টা যোগ হ'ব তো 4 4 কেনসেল হৈ যাব x² টা হ'ব কাৰ হাতত অনুপৰ হাতত এতিয়া নবীন বিজয় আৰু অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল একেলগে কৰিলে মুঠ মাৰ্বলৰ সংখ্যাৰ বীজগণিতীয় প্ৰকাশ ইয়াতে প্ৰকাশ আছে নহয় প্ৰকাশে ক'লে যে তাৰ হাতত নবীন বিজয় আৰু অনুপৰ হাতত একেলগে থকা মাৰ্বলতকৈ 6টা মাৰ্বল বেছি আছে তাৰ মানে নবীন বিজয় আৰু অনুপ ইহঁতৰ হাতত যিমান মাৰ্বল আছে তাতকে এটো যোগ কৰাৰ পিছতো আৰু তাৰ লগত 6টা বেছি আছে এতিয়া আমি লিখিম প্ৰকাশৰ হাতত থকা মাৰ্বলৰ সংখ্যা কি এইখিনি যোগ হ'ব x + x² - 4 + x² এইখিনি যোগ হৈ গ'ল আৰু 6টা মাৰ্বল বেছি আছে তাৰ হাতত ওকে হল বাস এইবাৰ চোৱা তোমালোকে এইখিনি আমি সমাধান কৰি লম একেবাৰে x² আৰু x² মিলি পেলাই 2x² লগত থাকিব x আৰু কি থাকিব -4 + 6 তাৰ মানে 2x² + x + 2 এইখিনি মাৰ্বল আছে কাৰ হাতত প্ৰকাশৰ হাতত এইবাৰ আমাক কৈছে যে নবীন বিজয় অনুপ আৰু প্ৰকাশৰ হাতত থকা মাৰ্বল একেলগে কৰিলে মুঠ মাৰ্বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এইবাৰ আমি পাই গলো এতিয়া আমি বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিম অতএব নবীন বিজয় অনুপ আৰু প্ৰকাশৰ হাতত থকা মুঠ মাৰ্বল মই ইহঁতৰ নাম লিখো মই লিখিম মুঠ মাৰ্বলৰ সংখ্যা ওকে এনেকুৱা যোগ কৰি দিয়া x + x² - 4 + x² + এইখিনি 2x² + x + 2 এইখিনি কৰিলে কি হ'ব আমাৰ x² + x² + 2x² তাৰ মানে 4x² হ'ব + x আৰু x তাৰ মানে 2x হল +4 -4 + 2 তাৰ মানে -2 এইখিনি হল আমাৰ মুঠ মাৰ্বলৰ সংখ্যা কাৰ কাৰ হাতত নবীন বিজয় অনুপ আৰু প্ৰকাশ এই 4 জনৰ হাতত থকা মুঠ মাৰ্বলৰ সংখ্যাৰ বীজগণিতীয় ৰাশি মনৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰো তোমালোকে বুজি পাইছা তোমালোকে নোট ডাউন কৰি লোৱা আজিৰ ভিডিঅ'ত এইখিনি তোমালোকে যদি ভিডিঅ'টো ভাল পাইছা লাইক আৰু শ্বেয়াৰ কৰিবা আৰু মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰিবা ধন্যবাদ